হেইয়া সুন্দৰ মহবুব হেইয়া 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 চাওক 2 মিটাৰ অতিক্ৰম কৰিছে হেইয়া সুন্দৰ ধুমগলীয়া মহযুঁজ কি দাঙি দিছে চাওক কপৌজাৰী চাই মিটাৰ হৈ দিছে আমি বাৰে বাৰে অনুৰোধ জনাই আছো আপোনালোকে যদি আমাৰ কথা শুনিছে তেনেহলে আঁতৰত থাকক মহৰ ওচৰত দেখা লাগি নাথাকিব কি সুন্দৰভাৱে মহ যুঁজি আছে আৰু আপোনালোকে মহক ডিষ্টাৰ্ব নকৰিব আঁতৰত থাকক লাখুটিবিলাক আঁতৰাই দিয়ক 2জন মানুহ থাকক বাৰে বাৰে কৈ থকাৰ পিছতো আপোনালোকে কিয় নামানে বুঢ়াটো ক'ত যায় আমাৰ কমিটিৰ কথাও আপোনালোকে মানিব মিনিট সময় অতিক্ৰম কৰি মহলে 5 মিনিট সময় যুঁজি আছে আপোনালোকে মহক যুঁজিবলৈ দিয়ক মানুহ আঁতৰত থাকক আমাৰ অনুৰোধ জনাইছে তথাপিও আপোনালোকক আঁতৰাব পৰা নাই দাদা ভণ্টি যুঁজিবলৈ দিয়ক মহকে যুঁজিবলৈ দিয়ক আপোনালোক আঁতৰত থাকক ডেকা খাৰিয়া বৰদলৈ বাগৰীয়া আপোনালোকে মানুহবিলাক আঁতৰাই দিয়ক ইমান কৈ থকাৰ পাছতে আপোনালোকে কিয় ওচৰত দেখা লাগি থাকে আপোনালোকৰ অনুৰোধ আমি বাৰে বাৰে অনুৰোধ কৰি আছো তেওঁলোকে কিয় আঁতৰতে যায় কি শব্দ ছয় মিনিটত যুঁজি আছে আমি বহু অপেক্ষাৰ অন্তত আমি ভাল মহৰ যুঁজ দেখিবলৈ পাইছো আঁতৰি দিয়ক আমাৰ কমিটি কম
কমপ্লেইন আহিছে বাৰে বাৰে কমপ্লেইন আহি আছে আপোনালোকে আঁতৰি দিয়ক বাৰে বাৰে কথা কোৱাৰ পিছতো আপোনালোকে কিয় নামানে আপোনালোকে মানি আঁতৰি দিয়ক যিসকল অতিৰিক্তভাৱে সিহঁতৰ পিছত আকৌ যেতিয়া মহাই হাজিকা আহি নপৰে ইমান অনুৰোধ জনোৱাৰ পাছতো আপোনালোকে কিয় কথা বুজি নাপায় নেকি আমাৰ সাধাৰণ যিসকল আছে মহাই মাজলৈ খুব সুন্দৰভাৱে গুচি আছে মহাই সমিতিৰ ফাললৈ আহক ভাল লাগিব টাইম চুজি আছে সুন্দৰ ধমগলীয়া মহজুজ হয় কথা আপুনি কোৱা কথাটো মানি চাওক কিন্তু তাত কোনেনো মানিব খেল চাওক উপায় নাই এই আহি গৈ আছে মানে হেৰি কৰি ইছমাইল আলীয়ে কপৌ জাৰি যুঁজ বৰ্তমান চলি আছে। মিনিট অতিক্ৰম কৰিছে।
আমি আশা ৰাখিছো এক ছেকেণ্ড সময় আছে কোনোবা কেমেৰামেন সাংবাদিক আছে নেকি? সাংবাদিক বন্ধুসকল যদি আছে তেনেহলে আমি সাংবাদিক বন্ধুসকলক আমি আমাৰ সম্পাদক মহোদয় সুন্দৰভাৱে ৰেকৰ্ডিং কৰি আছে। সুন্দৰ কমিটি ফালে হওক মাজৰ চাইডটো মুকলি কৰি দিয়ক, মাজৰ ফাললৈ যাবলৈ সুবিধা কৰি দিয়ক। কমিটি ফালে সুন্দৰভাৱে বুজি আছে বহুত কোনো কাৰণত জিকি থাকক যদি বহাই দিয়ক। আজি নিশ্চয় বলি ডুবাই দিব লাগিব হলে যদি তাৰ সংৰক্ষণ কৰা মহোদয় যদি হলে মিনিট সময় অতিক্ৰম কৰে মিনিটত ভয় দিছে মিনিটত যুঁজি আছে মহলে। আমি আশা ৰাখিছো আমিতো আশা কৰি আছো কিন্তু লাইটৰ ব্যৱস্থা নাই বুলি কৈ দিয়ক মহলে। বেছি এন্ধাৰলৈ যুঁজিব নোৱাৰিব। যদি এইবোৰ হলে যুঁজিয়ে থাকে তেতিয়াহ'লে আমি কি কৰিম বাৰু? গোৱালে কাণে কাণে কৈ দিব লাগিব আমি লাইটৰ ব্যৱস্থা কৰা নাই। নহয় 2 বাজিতে আমি এদিন কৰিম 2 মাহৰ দোকানত নতুন ডেট আনি যোৱা নহয় লাইট বেলি দিব। আমি আশা সুন্দৰ শিঙাবান লৈছে। ব্যৱস্থাটো পিছত হ'ব। আমি দুয়োটা হ'ল মোৱাৰ মালিকক চেষ্টা কৰিছো। ধন্যবাদ, খুব সুন্দৰ জোৰ নিৰ্বাচন কৰিছে তেখেতসকলে। গোৱালজনৰ বাহিৰে বাকী মানুহ আঁতৰি দিয়ক না, 4জন হৈ আছে কিন্তু মিয়া মোৰটো আকৌ এইটো বয়স সেইকাৰণে যিমান শুনিছিলা মই কৈ আহিছো যে কি দিয়ে না লগাই কি সেইখিনি বয়সৰ লগত শক্তিহে কৰিব। শিংহাল মেলিছে নে? শিংকেইটা দুইটা মেলিছে। পিছত দিলে তেওঁ মিনিটত যুঁজি আছে। গতিকে মিয়া খাব কি শিঙৰ শব্দ চাওক ৰাইজ। চৈধ্য মিনিট অতিক্ৰম কৰি আছে এই মহালে যুঁজি ৰাইজ চাব। 14 মিনিটত ভৰি দিছে। আপোনাৰ কাপোৰখন অলপ ছুটি কৰিব নহয়, কি শিঙৰ শব্দ চাওক। কেমেৰা চিন্তা কৰিব নালাগে।
যারা বন্ধুরা ফোন করা আমি হসিস কথা নয়